হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ ক্লাছ 10ৰ অনুশীলনী R2ৰ 7 নম্বৰ কুৱেশ্যনটো মই ছল্ভ কৰি দিবলৈ লৈছোঁ। তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চালে কেনেদৰে MCQ কৰিব পাৰিবা, ভালদৰে জানিব পাৰিবা। ঠিক আছে, এতিয়া 7 নম্বৰ কুৱেশ্যন নম্বৰ 1টো কি দি থোৱা আছে চোৱা। 23 ঘনৰ একক স্থানৰ অংকটো হ'ল, অপশ্যন তোমাক 4টা দি থোৱা আছে, 6, 7, 8, 9। মুঠত এতিয়া কুৱেশ্যনটো তোমালোকে বুজি চোৱা। 23 যিটো ঘন উলিয়াবা, বুজি পালা। 23 তাৰমানে তিনিবাৰ যদি তুমি পূৰণ কৰা, 23 × 23 × 23 যদি কৰা, তেতিয়া যিটো ঘন ওলাব, বুজি পালা, যিটো ঘনফল ওলাব তাৰ এককৰ স্থানত কোনটো অংক থাকিব তোমালোকে এই অপশ্যনকেইটাৰ ভিতৰত বাছি উলিয়াব লাগে, বুজি পালা। এতিয়া চোৱা, আমি এটা কথা পাইছিলোঁ কি পাইছিলোঁ, যেতিয়া 3 থাকে, যেতিয়া সংখ্যাটোৰ একৰ স্থানত 3 থাকিব, যেতিয়া সংখ্যাটোৰ একৰ স্থানত 3 থাকিব, তেতিয়া যিটো ঘনফল ওলাব সেই সংখ্যাটোৰ একৰ স্থানত কি থাকিব, 7 থাকিব, বুজি পালা। যদিহে 3 থাকে সংখ্যাটোৰ একৰ স্থানত, তেতিয়া যিটো ঘনফল উলিয়াবা, তেতিয়া তাৰ সংখ্যাটোৰ একৰ স্থানত কি থাকিব, 7 অংকটো থাকিব, বুজি পালা। তেতিয়াহ'লে এনচাৰটো হ'ব তোমালোকৰ কি হ'ব, 7। তোমালোকক মই লিষ্টখন দি থোৱা আছে, ইজিকৈ মই শিকাই থোৱা আছে, তোমালোকে সেইটো ভালদৰে চাই ল'বা, বুজি পালা। মই আগৰ ভিডিঅ'টোত তোমালোকক সেইটো দি থোৱা আছে, বুজি পালা। তোমালোকে সেইখিনি ভালদৰে চাই ল'বা। এতিয়া আমি এনচাৰটো লিখিম, কি লিখিম, অপশ্যন 2 হ'ব 7, বুজি পালা। যদি 7 থাকিলেহেঁতেন তেতিয়া আমি 3 লিখিলোহেঁতেন। 3 থাকিলে 7 লিখিবা, 7 থাকিলে 3 লিখিবা, বুজি পালা। কুৱেশ্যন নম্বৰ বিটো চোৱা, তলৰ কোনটো পূৰ্ণ ঘন। এতিয়া তোমালোকক 4টা অপশ্যন দি থোৱা আছে, 6, 52 প্ৰথমটো দি থোৱা আছে, 933 আৰু 343 আৰু 1002, 1002। এতিয়া এই সংখ্যাকেইটাৰ ভিতৰত কোনোবা এটা সংখ্যা পূৰ্ণ ঘন হয়, তাৰমানে তাৰ যিকেইটা উৎপাদক থাকিব সেই উৎপাদককেইটা কি হ'ব, তিনিটাকৈ সজোৱা থাকিব, বুজি পালা। পূৰ্ণ ঘন হ'বলৈ তিনিটাকৈ, তাৰমানে তাৰ যিকেইটা উৎপাদক ওলাব তিনিটাকৈ সজোৱা থাকিব লাগিব, বুজি পালা। যদিহে তিনিটাকৈ সজোৱা নাথাকে তেতিয়া সেইটো পূৰ্ণ ঘন নহয়। এতিয়া চাই লোৱা, গোটেইকেইটা আমি উলিয়াই ল'ম। গোটেইকেইটা আমি কি উলিয়াম, 5, 6, 52। এই 652 সংখ্যাটো আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উৎপাদককেইটা উলিয়াই ল'ম। যিহেতু এইটো যুগ্ম সংখ্যা হোৱাৰ কাৰণে কিহে যাব, 2 যাব 326 বাৰ, বুজি পালা। এতিয়া এইটো আকৌ যুগ্ম সংখ্যা ল'লে তেতিয়া আকৌ কিহে যাব, 2 163 বাৰ যাব, বুজি পালা। এতিয়া 163 সংখ্যাটো হৈছে এটা মৌলিক সংখ্যা, বুজি পালা। এতিয়া মৌলিক সংখ্যা হোৱাৰ কাৰণে সেই মৌলিক সংখ্যাটো আমি হৰণ কৰিছোঁ। এতিয়া ইয়াত তোমালোকে চোৱা, যিকেইটা আমি উৎপাদক পালোঁ 2 আৰু 163 হ'ল। এতিয়া এই উৎপাদককেইটা তিনিটাকে আমি সজাব পৰা নাই, যাৰ কাৰণে এই সংখ্যাটো পূৰ্ণ ঘন নহয়, বুজি পালা। তোমালোকে তিনিটাকে যদি সজাব পাৰা তেতিয়াহে এইটো পূৰ্ণ ঘন হ'ব। এতিয়া 2 নম্বৰ অপশ্যনটো আমি কৰি চাওঁ। এতিয়া এইটো 3 যাব, 3 কেইবাৰ যাব, 311 বাৰ যাব। এতিয়া 311টো এটা মৌলিক সংখ্যা হয়, যাৰ কাৰণে 311 আমি হৰণ কৰিব পাৰিছোঁ, বুজি পালা। এতিয়া ইয়াত উৎপাদককেইটা তোমালোকে মন কৰা, এই উৎপাদককেইটা তিনিটাকে আমি সজাব পৰা নাই হ'ল, তেতিয়াহ'লে এইটো এটা পূৰ্ণ ঘন নহয়। এতিয়া যিটো 3 নম্বৰ দি থোৱা আছে সেইটো চোৱা, 343। এতিয়া 343 সংখ্যাটো কিহে যায়, 7ৰে হৰণ যায়। তোমালোকে সেইটো চবেই জানাই। তোমালোকে মৌলিক সংখ্যাখিনি চবেই মুখস্থ কৰি ল'বা, তেতিয়াহে এইখিনি অংক অকণমান ইজি পাবা। নহ'লে তোমালোকে মৌলিক সংখ্যা যদি নাজানা তেতিয়াহ'লে এইবোৰ অংক তোমালোকে অলপ টান পাবা। এইবোৰ অংক বহুত ইজি হয়, তোমালোকে নেওতা মুখস্থ নাথাকে বা হৰণ কৰিব নাজানা বা মৌলিক সংখ্যা নাজানাৰ কাৰণে এইবোৰ বহুত টান লাগে তোমালোকে, বুজি পালা। এইটো 7 যাব, 7 কেইবাৰ যাব, 49 বাৰ যাব। আকৌ 49টো চবেই জানাই কিহে যায়, 7 যায়, আকৌ 7 এইটো এবাৰ যাব। এতিয়া ইয়াত উৎপাদককেইটা চোৱা, ইয়াত উৎপাদককেইটা কেইটা হৈছে, 3টা আমি সজাব পাৰিছোঁ। তেতিয়াহ'লে কোনটো হ'ব পূৰ্ণ ঘন, এইটো অপশ্যন পূৰ্ণ ঘন হ'ব। তেতিয়াহ'লে তোমালোকে এনচাৰটো লিখিব পাৰা, 3 নম্বৰ অপশ্যন দিবা, 343। এইটো সংখ্যা এটা পূৰ্ণ ঘন হয়, বুজি পালা তোমালোকে। এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ চিটো চোৱা, 1000ৰ তোমালোকক ঘনফল উলিয়াবলৈ আছে, ঘনফল নহয় ঘনমূল উলিয়াবলৈ আছে। এডাল চিহ্ন কি বুজায়, ঘনমূল বুজায়, বুজি পালা। এডাল চিহ্ন ঘনমূল বুজায়, তোমালোকে ভুল নকৰিবা। এই 3টো যদি নাথাকে তেতিয়া বৰ্গমূল হ'ব, 3টো দিয়া থাকিলে ঘনমূল হ'ব। এতিয়া ইয়াৰ ঘনমূল আমি কেনেদৰে উলিয়াম চাবা। তোমালোকে দুটা মেথডত কৰিব পাৰা, কিছুমানে যদি জানা তেতিয়া কি কৰিবা চাবা। তাৰমানে প্ৰায়ভাগে জানেই যে 10 আমি 3টা ইনটু কৰিলে কি হ'ব, 1000 ওলায়, বুজি পালা। এই 1000টো আমি কেনেদৰে ভাঙিব পাৰোঁ, 10 × 10 × 10, তাৰমানে 10 যদি তোমালোকে 3টা ইনটু কৰা তেতিয়া 1000 হয়, বুজি পালা। এতিয়া আমি এই 3টাৰ ভিতৰত কেইটা ল'ব পাৰোঁ, এটা ল'ব পাৰোঁ, বুজি পালা। এই 10টোৱে হ'ব ইয়াৰ ঘনমূল, বুজি পালা। এতিয়া তোমালোকে যদি কিছুমানে নাজানা 10টো ইয়াৰ কি হয়, উৎপাদক হয়, তেতিয়া তোমালোকে এটা দীঘল নিয়মত কৰি চাব পাৰা, বুজি পালা। দীঘল নিয়মত কৰিবলৈ হ'লে চুটি হৰণ পদ্ধতিৰে কৰিব লাগিব তোমালোকে। এতিয়া 1000টো 2য়ে হৰণ যাব, কাৰণ যুগ্ম সংখ্যা, তেতিয়াহ'লে কি যাব, 500 বাৰ যাব হ'ল। আকৌ 2য়ে যাব কেইবাৰ যাব, 2500 হ'ল। আকৌ 2য়ে যাব কেইবাৰ যাব, 2 × 2 125 বাৰ যাব। আকৌ 5 যাব, এইটোক কেইবাৰ যাব, 25 বাৰ যাব, 5 × 25 125। আকৌ 5 যাব, এইটোক কেইবাৰ যাব, 5 × 5 = 25। আকৌ 5 এইটোক এবাৰ যাব, বুজি পালা। এনেদৰে তোমালোকে উলিয়াই পিনি অংকটো উলিয়াব পাৰা। এতিয়া চাবা আমি কেনেদৰে লিখিম হ'ল। এতিয়া ইয়াৰ উৎপাদককেইটা লিখা, 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ 5 পূৰণ 5 হ'ল। এইকেইটা আমি ইয়াত লিখি ল'লোঁ,
বুজি পালা এতিয়া গোটেইকেইটাৰ পৰা আমি তিনিটাকৈ সজাম এতিয়া এই দুটা এই তিনিটা দুইৰ পৰা আমি কেইটা দুই উলিয়াম এটা দুই উলিয়াম আৰু এই তিনিটা পাঁচৰ পৰা আমি কেইটা পাঁচ উলিয়াম এটা পাঁচ উলিয়াম বুজি পালা এইকেইটা পূৰণ কৰিলে কিমান হ'ব 10 হ'ব এই 10 এনচাৰটো এইটো হ'ব বুজি পালা এইটো তোমালোকে এনেদৰেও শ্বৰ্ট ফৰ্মত উলিয়াব পাৰা বা এনেদৰে যিসকলে এইটো মেথডৰ প্ৰব্লেম হয় এইটো মেথডত উলিয়াবা বুজি পালা এইটো মেথডত তোমালোকে ইজি পাবা লং হয় কিন্তু ইজি হয় আৰু তোমালোকে এনচাৰটো লিখিব পাৰা কি লিখিবা 3 10 হ'ব এইটো হৈছে তোমালোকৰ 3 নম্বৰ কুৱেশ্যনৰ এনচাৰ এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ ডিটো চোৱা যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান হ'ব তাৰমানে যদি m nৰ ঘনমূল হয় হ'ল তেন্তে nৰ মান হ'ব তোমালোকৰ অপশ্যন 4টা দি থোৱা আছে এই অপশ্যন 4টাৰ ভিতৰতে এটা হ'ব এতিয়া এই কুৱেশ্যনটো তোমালোকে ভালদৰে পঢ়ি ল'বা এবাৰ বুজি নাপালে কেইবাবাৰ পঢ়িবা তেতিয়াহে এই কুৱেশ্যনটো তোমালোকে ভালদৰে বুজি পাবা বুজি পালা এতিয়া চোৱা মই এটা উদাহৰণ দি তোমালোকক এইটো বুজাই দিছোঁ হ'ল এতিয়া চাবা আমি ধৰি লৈছোঁ নৰ ভেলু 8 ধৰি লৈছোঁ বুজি পালা নৰ ভেলু আমি কিমান ধৰিছোঁ 8 হ'ল এই সংখ্যাটো আমি ঘনমূল দিব লাগে হ'ল এই সংখ্যাটো আমি কি দিব লাগে ঘনমূল দিব লাগে ঘনমূল দিলে কেনেকুৱা হ'ব এনেকুৱা হ'ব এনেদৰে আমি পাতিব পাৰোঁ এতিয়া 8টো আমি কি হিচাপত লিখিব পাৰোঁ এইটো আমি 2 × 2 × 2 হিচাপত লিখিব পাৰোঁ তাৰমানে তিনিটা 2 আমি ইনটু কৰিলে কি পাম 8 পাম হ'ল তোমালোকে বুজি পালা তেতিয়াহ'লে আমি এইটো কেনেদৰে লিখিব পাৰোঁ তিনিটা 2 আমি 2 কিউ হিচাপেও লিখিব পাৰোঁ বুজি পালা তাৰমানে এই নৰ ভেলুটো এতিয়া কিমান হ'ব এই 2 কিউবটো হ'ব বুজি পালা এই 2 কিউবটোৱে হ'ব নৰ ভেলু তাৰমানে তোমালোকে আকৌ বুজি চোৱা ভালদৰে ৰ'বা আকৌ এটা ইজি নিয়মত বুজাই দিছোঁ হ'ল এতিয়া চাবা এই 2 কিউবটো আমি কেনেদৰে লিখিব পাৰোঁ তিনিটা 2ৰ পৰা আমি এটা 2 হিচাপে লিখিব পাৰোঁ তাৰমানে তিনিটা 2ৰ পৰা এটা 2 হিচাপে আমি এনেদৰে লিখিব পাৰোঁ ঘনমূল দিয়ালে কেনেকৈ উলিয়াব লাগে তিনিটাৰ পৰা এটা হিচাপে ধৰে বুজি পালা তেতিয়াহ'লে 8ৰ ঘনমূল কিমান হ'ব 2 হ'ব বুজি পালা যিটো 8 থাকিব 8ৰ যদি তোমালোকে ঘনমূল দিয়া এইটো ঘনমূলটো কিমান হ'ব 2 ইয়াত 2টো হ'ব এমৰ ভেলু এইটো যিটো এম দি থোৱা আছে এইটো হৈছে 2টো বুজি পালা আৰু যিটো n দি থোৱা আছে সেই nটো হ'ব এই 8টো এইটো হৈছে নৰ ভেলু তোমালোকে বুজি পালা তাৰমানে আমাক এতিয়া দি থোৱা আছে mটো তাৰমানে m হৈছে নৰ ঘনমূল বুজি পালা এই নৰ ভেলুটোনো কিমান হয় আমাক সেইটো উলিয়াব লৈছে এতিয়া 8টোক আমি কেনেদৰে লিখিব পাৰোঁ 8টোক আমি 2 কিউব হিচাপে লিখিব পাৰোঁ হয়নে তেতিয়া 2 কিউবটো হ'ব এইটো সলনি তাৰমানে নৰ ভেলু এইটো সলনি আমি 2 কিউব হিচাপে লিখিব পাৰোঁ বুজি পাইছা তোমালোকে যদি আকৌ বুজি পোৱা নাই তোমালোকে ভালদৰে ভিডিঅ'টো ৰিপিট কৰি চোৱা তেতিয়া আকৌ বুজি পাবা একদম ভালদৰে এইটো বুজিব লাগিব তেতিয়াহে তোমালোকে পাৰিবা আকৌ ভালদৰে এটা এক্সাম্পল দি মই বুজাই দিছোঁ ধৰি লোৱা নৰ ভেলু তোমাৰ 27ৰ তোমালোকে কি উলিয়াব লাগে এই 27ৰ আমি ঘনমূল উলিয়াব লাগে 27টো আমি কেনেদৰে লিখিব পাৰোঁ 3 × 3 × 3 হিচাপে লিখিব পাৰোঁ হ'ল এতিয়া এই 3 তিনিটাক আমি কেনেদৰে লিখিব পাৰোঁ 3 তিনিটাক আমি 3 কিউব হিচাপে লিখিব পাৰোঁ হ'ল তাৰমানে এইডোখৰ যেনিবা তোমালোকে নিলিখিলা এইটো বাদ দিয়া এইডোখৰ তোমালোকে নিলিখিলা হ'ল এতিয়া 3 তিনিটাৰ পৰা আমি কেইটা উলিয়ালোঁ এটা 3 উলিয়ালোঁ এই 3টোৱে হ'ব এই 27ৰ ঘনমূল নহ'ব জানো 27ৰ ঘনমূল কিমান হ'ব এই 3 তোমাৰ এইটো হৈছে এমৰ ভেলু আৰু এইটো হৈছে নৰ ভেলু বুজি পালা এই nটো আমি কি কৰিব লাগে এই nটোক আমি কেনেকৈ লিখিব পাৰোঁ এই 3 কিউব হিচাপে লিখিব পাৰোঁ তাৰমানে 27টোক আমি 3 কিউব হিচাপে লিখিব পাৰোঁ বুজি পালা আকৌ ভালদৰে তোমালোকে ভিডিঅ'টো ৰিপিট কৰি চাই ল'বা তেতিয়া ভালদৰে বুজি পাবা এতিয়া চাবা ইয়াত m হৈছে নৰ ঘনমূল হ'ল নৰ আমি কি কৰিব লাগে যিটো n আছে সেই nটো আমি ঘনমূল দিব লাগে হ'ল তেতিয়াহ'লে নৰ ভেলুটো যদি আমি কি ধৰোঁ m ধৰোঁ এই ঘনমূল কিমান ওলাব চোৱা m যদি ধৰোঁ m কেইটা লিখিব পাৰোঁ আমি 3টা লিখিব লাগিব তেতিয়াহে ঘনমূল ওলাব হয়নে এতিয়া চাবা এই mটোক আমি কেনেকৈ লিখিব পাৰোঁ এইটো m দেই এই mটোক আমি m কিউব হিচাপে লিখিব পাৰোঁ m কিউব হিচাপে আমি লিখিছোঁ এতিয়া চাবা তাৰমানে এই 3 টাইমৰ পৰা কেইটা m ওলাব ঘনমূল দিবলৈ হ'লে এটা m ওলাব হ'ল তাহলে এই m হৈছে নৰ ঘনমূল সেইটোকে কৈছে চোৱা m হৈছে নৰ ঘনমূল তাৰমানে এই mটো এই নৰ কি ল'লে ঘনমূল ল'লে তেতিয়াহ'লে নৰ ভেলু কিমান হ'ব নৰ ভেলু m কিউব হ'ব m কিউব বুজি পালানে তাৰ অপশ্যনটো ক'ত আছে এইটো তোমালোকে আকৌ ভিডিঅ'টো ৰিপিট কৰি চাবা তেতিয়া বুজি পাবা এতিয়া চোৱা 3 নম্বৰ অপশ্যনটো হ'ব m কিউব হ'ল এইটো তোমালোকৰ এনচাৰ এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ ইটো চোৱা 8ৰ ঘনমূল আৰু 27 আৰু 64ৰ ঘনমূল উলিয়াই পিনি যিটো মান হ'ব সেই মানটো তোমালোকক উলিয়াব লগা আছে তাৰ অপশ্যনটো দি থোৱা আছে 6 7 8 9 ইয়াৰ ভিতৰত কোনোবা এটা হ'ব এতিয়া এইটো একেবাৰে ইজি হয় তোমালোকে কেনেদৰে কৰিবা সেইটো চাই লোৱা প্ৰথমতে এইটো এনেকৈ পাতি ল'বা গোটেইটো হ'ল তোমালোকে এনেদৰে পাতি ল'বা
তাৰপিছত এইকেইটা তোমালোকে ছুটিহৰণ নিয়মেৰে উলিয়াবা। এইকেইটা ছুটিহৰণ নিয়মেৰে উৎপাদককেইটা উলিয়াই ল'বা। উৎপাদককেইটা উলিয়ালে কি হ'ব, এইটো উৎপাদক কিমান ওলাব, ছুটিহৰণ নিয়মটো তোমালোকে জানাই এনেকৈ কৰে, বুজি পাইছে, এনেদৰে কৰে। হ'ল, তোমালোককতো শিকাবলৈ দৰকাৰেই নাই আৰু তোমালোকে পাৰিবাই। এতিয়া উৎপাদক কেইটা ওলালে, 3টা ওলালে, এই 3টা ইয়াত লিখি দিবা, বুজি পালা। এতিয়া 27ৰ তেনেকৈ উলিয়াবা, 27ৰ তেনেকৈ উলিয়ালে কিমান হ'ব, 3 3টা ওলাব, বুজি পালা। ঠিক তেনেদৰে 64ৰ কেইটা ওলাব, 2 ওলাব, 6টা ওলাব, বুজি পালা। এনেদৰে তোমালোকে কৰি চাবা। তাৰপিছত এই 3টাৰ পৰা ঘনমূল উলিয়াবলৈ কি কয়, 3টাৰ পৰা এটা উলিয়াব লাগে, তাৰপিছত এই 3টাৰ পৰা এটা উলিয়াব লাগে। তাৰপিছত চোৱা, এয়া 3টাৰ পৰা আৰু ইয়াৰ 3টাৰ পৰা এটা উলিয়াই দিয়া, কিমান হ'ব, তোমালোকে এইটো ডাইৰেক্ট ইয়াতে কৰিব পৰা, এইটো 2 ওলাব, এইটো 2 ওলাব, 2 2 4 হ'ব, ইয়াত বহিব কি 4, বুজি পালা। ইয়াৰ পৰা 2 এটা ল'লে, ইয়াৰ পৰা 2 এটা ল'লে, এইকেইটা আকৌ যোগ নকৰিবা, তোমালোকে ইয়াতে পূৰণ কৰি দিবা, কাৰণ পূৰণ চিন আছে, 2 2 4। এতিয়া কিমান হ'ব, 2 3 5, 5 4 9, তেতিয়াহ'লে এনচাৰ হ'ব 9, বুজি পালা। এইটো কেই নম্বৰ অপশ্যন হ'ব, 4 নম্বৰ অপশ্যন হ'ব, এনচাৰ লিখিবা 9, সেইটো বুজি পালা। তোমালোকে ভালদৰে চাই ল'বা, বুজি যদি নোপোৱা আকৌ কমেণ্ট কৰি দিবা, মই ভালদৰে বুজাবৰ কাৰণে ট্ৰাই কৰিম। ঠিক আছে, আজিলৈ আহোঁ, বাই বাই।